দুই আগত যোগ চিন থকাৰ কাৰণে এই সমান চিনৰ এইফালে আহিলে বিয়োগ চিন হৈ যায় আমিতো তেনেকৈহে নিয়মটো শিকিছিলোঁ এই দুইটো এইফালে নাহে এই দুইটো এইফালেই থাকে এই দুইটো নাইকিয়া হৈ যায় চোৱা ইয়াত মই লিখিছোঁ x + 2 = 4 এতিয়া ইয়াৰ মাজত যে মই যে এই ইকুৱেল চিনডাল যে লিখিছোঁ সমান চিনডাল যে লিখিছোঁ এই চিনডালৰ অৰ্থ আছে এনেই য'তে ত'তে সমান চিন লিখি দিব নোৱাৰে মানুহে এইবোৰ x y z বাদ দিয়া ধৰিলোঁ মূলা কেনেকুৱা মূলা কেইটামান আঁকো মই ইয়াত এনেকৈ মই দুটামান মূলা আঁকিলোঁ ঠিক আছে মাজত সমান চিন এডাল দিলোঁ আৰু এইফালে মই কি কৰিলোঁ দুটা আপেল আঁকিলোঁ মানে মূলা আৰু আপেলৰ মাজত যে মই সমান চিনডাল দিয়া আছে ইয়াৰ অৰ্থ হৈছে এইফালে মূলা যদি দুটা মূলাত যদি 1 কেজি আছে এইফালে দুটা আপেলতো কিমান আছে 1 কেজি আছে মানে ওজনটো সমান আছে ঠিক আছে সেইকাৰণে মাজত সমান চিনডাল দিয়া আছে য'তে ত'তে সমান চিন দি দিব নোৱাৰোতো সেইটোৱে সমান চিনডালৰ অৰ্থ এতিয়া মই যদি ইয়াত মই আৰু এটা আলু যদি ইয়াত মই যোগ কৰি দিওঁ তেতিয়াহ'লে এডাল সমান চিন হৈ নাথাকে আৰু এডাল নট ইকুৱেল হৈ যাব অসমান হৈ যাব এই সমান চিনডাল মই কাটি দিব লাগিব কাৰণ এইফালে বাঢ়ি গ'ল এইফালে কমি গ'ল সিমানেই কথা এতিয়া এইডাল সমান চিনেই হৈ থাকিব যদি মই যদি বিচাৰোঁ যে এই চিনডাল সমান চিনেই হৈ থাকক তেতিয়াহ'লে মই কি কৰিব লাগিব মই যদি বিচাৰোঁ এইডাল সমান চিন হৈ থকাটো যদি মই বিচাৰোঁ তেতিয়াহ'লে মই কি কৰিব লাগিব এইফালে যদি মই আলুগুটি এটা এক্সট্ৰা দি দিওঁ তেতিয়াহ'লে মই এইফালেও আৰু এটা আলুগুটি এক্সট্ৰা দি দিব লাগিব তেতিয়াহে সমান হৈ থাকিব তেতিয়াহে ওজনটো একেই সমান হ'ব ঠিক আছে এইফালে যদি মই বহাই দিছোঁ এইফালেও বহাব লাগিব আৰু এইফালে যদি মই কি কৰোঁ এইফালে যদি মই মূলা এটা ইয়াৰ পৰা আঁতৰাই লৈ গুচি যাওঁগৈ মূলা এটা যদি মই ইয়াৰ পৰা আঁতৰাই লৈ গুচি যাওঁগৈ মাইনাছ কৰি দিওঁ মানে ইয়াত মানে এইটো মূলা নাইকিয়া কৰি দিলোঁ তেতিয়াহ'লে ইয়াতো মই আপেল কমলা যিয়ে হওক ইয়াৰ এটা নাইকিয়া কৰি দিব লাগিব কেলে তেতিয়াহে দুইফালে সমান হৈ থাকিব মানে মাজত যেতিয়া সমান চিন এডাল দিয়া থাকে সমান চিনডালৰ এই ছাইডটো আৰু এই ছাইডটো দুইটা ছাইড সমান হৈ থাকে মানে দগা পল্লা লিখা দুইটা ছাইড সমান হৈ থাকিব লাগিব যদি সমান এই ছাইডটোত যদি তুমি কিবা এটা কৰিছা কিবা এক্সট্ৰা বস্তু আলুগুটি কিবা এটা যদি বহাই দিছা কিবা এটা মানে এইফালে যদি তুমি বেছিকৈ দি দিছা বা কিবা এটা যদি ইয়াৰ পৰা লৈ গৈছা কমাই দিছা সেই একেটা কামো তুমি এইফালে কৰিব লাগিব তেতিয়াহে এডাল সমান চিন হৈ থাকিব যেনেকৈ মই এইফালে আলুগুটি এটা এক্সট্ৰাকৈ দি দিলত মই ইয়াতো এটা আলুগুটি এক্সট্ৰাকৈ দিব লগাত পৰিলে তেতিয়াহে এডাল সমান চিন হৈ থাকিব মানে আমি কথাটো এইটোৱে বুজিবলৈ গৈছোঁ যে সমান চিনডাল মাজত দিয়াৰ অৰ্থটো হৈছে এইফালে যিমান ওজন এইফালেও সিমান ওজন সমান চিনডালৰ দুইফালে সমান ওজন সমান চিনডালৰ যিকোনো এফালে যদি মই কিবা কাম এটা কৰিছোঁ মানে মই যদি কিবা এটা যোগ কৰিছোঁ যেনেকৈ মই আলুগুটি এটা দি দিছিলোঁ বা যদি মই কিবা এটা বিয়োগ কৰিছোঁ যেনেকৈ মই ইয়াৰ পৰা মূলা এটা নাইকিয়া কৰি দিছিলোঁ তেতিয়াহ'লে সেই একেটা কামকে মই সমান চিনডালৰ ইটো ছাইডেও কৰিব লাগিব এই ছাইডে কৰিলে এই ছাইডেও কৰিব লাগিব তেতিয়াহে সমান হৈ থাকিব বুজি পাইছানে তেতিয়াহে সমান হৈ থাকিব আৰু সেইটোৱে বেছিক কনচেপ্টটো এই কনচেপ্টটোৰ ওপৰতে ভিত্তি কৰিয়ে আমি এই এনেকুৱা কিছুমান ইকুৱেশ্যন ছল্ভ কৰিম চাবা দেই এতিয়া চাবা মোহাৰিবলৈ বৰ দিগদাৰ হৈছে এতিয়া চাবা যোনটো x + 2 লিখা আছিলে x + 2 = 4 লিখা আছিলে এই এনেকুৱা ইকুৱেশ্যনবোৰৰ পাছফালে এটা কাহিনী থাকে আমাৰ কিতাপবোৰত সেই কাহিনীটো নিদিয়ে মানে এই x + 2 = 4টো এইটো ক'ৰ পৰা আহিলে ক'ৰবাত ভাগৱত পুথিৰ পৰা উঠাই আনিছোঁ নেকি মই এইটো ক'ৰ পৰা আহিলে ইয়াৰ এটা কাহিনী আছে কাহিনীটো এনেকুৱা ধৰণৰ হ'ব পাৰে মানে ধৰা মই ক'ব বিচাৰিছোঁ যে ৰামৰ হাতত যিমানটা আপেল আছে মই নাজানো কিমানটা আপেল আছে মই কৈছোঁ যে ৰামৰ হাতত যিমানটা আপেল আছে তাৰ লগত যদি আৰু দুটা আপেল যোগ কৰি দিওঁ লগাই দিওঁ মানে ৰামক যদি মই আৰু দুটা আপেল দি দিওঁ তেতিয়াহ'লে তাৰ হাতত মুঠতে 4টা আপেল হৈ যাব মই সেইটোহে জানো মই গম নাপাওঁ ৰামৰ হাতত কেইটা আপেল আছে সেইটো কাৰণে মই কি বুলি কৈছোঁ ৰামৰ হাতত থকা আপেল মই এক্সটা আপেল বুলি কৈছোঁ মই নাজানো ন কেইটা আপেল আছে মোক এক্সটো কেতিয়া মই ক বুলি কওঁ খ বুলি কওঁ অ বুলি কওঁ হচৈ বুলি কওঁ মোৰ কথা সেইটো মই এক্স বুলিয়ে ক'ব লাগিব কি কথা আছে খালি এক্স বুলি কৈছোঁ আৰু ইয়াত এইটো মই এক্স বুলি নকওঁ মই এইটো ক বুলি লিখিব পাৰোঁ নিজৰ কথাহে মানে ৰামৰ হাতত যিমানটা আপেল আছে কিমানটা আপেল আছে মই নাজানো মই এটা কথা জানো তাক যদি মই আৰু দুটা আপেল দি দিওঁ মানে তাৰ হাতত থকা আপেলৰ লগত যদি মই আৰু 2 এটা যোগ কৰি দিওঁ তেতিয়াহ'লে তাৰ হাতত মুঠতে 4টা আপেল হৈ যাব মই এইটো কথা গম পাওঁ আৰু সেইটোকে মই বাক্যত নিলিখি পেলাই ইকুৱেশ্যনত লিখা আছে প্ৰতিটো ইকুৱেশ্যনৰ মানে পাছফালে এটা পুৰা ষ্টৰি থাকে আমাক ডাইৰেক্ট ইকুৱেশ্যনটো দিয়া থাকে কোনো ষ্টৰিটো আমি নাজানো
মুঠতে আমি এক্সৰ ভেলু উলিয়াওঁ ৱাই ভেলু উলিয়াওঁ সেই এক্সটো আমেই নে আপেলেই নে কমলাই নে সেইটো কোনেও নুসুধেও আৰু কোনো তাত ষ্টৰিও নাথাকে আমি সেইকাৰণে একো মানে বুজি নাপাওঁ আৰু কি হৈ আছে প্ৰতিটো ইকুৱেশ্যনৰে কি থাকে এটা ষ্টৰি থাকে যেনেকৈ এইটোৰ এই ৰামৰ হাতত থকা আপেলৰ যোনটো মই তোমাক কাহিনী ক'লোঁ এতিয়া এই ৰামৰ হাতত কেইটা আপেল আছে সেইটো যদি মই উলিয়াব বিচাৰোঁ সেইটো তেতিয়াহ'লে মই কি কৰিব লাগিব এই কৰ মানটো উলিয়াব লাগিব সেইটো কেনেকৈ উলিয়াম সেইটো উলিয়াবলৈ হ'লে মই এই দুইটো এই সমান চিনৰ এইফালে নাইকিয়া কৰি দিব লাগিব তেতিয়াহে অকল কটো থাকি যাব সমান চিনৰ এইফালে এই সমান চিনডালৰ এইফালে ক যোগ 2 আছে আৰু এইফালে 4 আছে মোক এই কৰ মানটো লাগে তেতিয়াহ'লে মই দুইটো নাইকিয়া কৰি দিব লাগিব ন কেনেকৈ নাইকিয়া কৰিম এইফালে মই 2 এটা বিয়োগ কৰি দিম এইফালে মই কি কৰিম 2 এটা বিয়োগ কৰি দিম বিয়োগ 2 কৰি দিলোঁ এইফালে যদি 2 এটা মই বিয়োগ কৰিলোঁ সমান চিনডালৰ এইফালে যদি মই 2 এটা বিয়োগ কৰিলোঁ তেতিয়াহ'লে মই কি কৰিছিলোঁ সমান চিনডালৰ এইফালে যিটো কৰোঁ সমান চিনডালৰ ইটো চাইডেও সেইটোকে কৰিব লাগিব তো এইফালেও মই 2 এটা বিয়োগ কৰিব লাগিব তো এইফালে 2 পৰা 2 গ'লে এইটো 0 হৈ গ'ল অকল ক থাকি গ'ল আৰু 4 পৰা 2 গ'লত 2 থাকি গ'ল ৰামৰ হাতত মানে 2টা আপেল আছে কৰ মান ওলাই গ'ল ইনেই আমি ইকুৱেশ্যনটো কেনেকৈ শিকিছিলোঁ যে এইফালে যিহেতু 2 আগত যোগ চিন আছে 2টো সেইকাৰণে সমান চিনডালৰ এইফালে আহি যাব সোঁফালে আহি যাব 2 আগত যোগ চিন থকাৰ কাৰণে এই সমান চিনৰ এইফালে আহিলে বিয়োগ চিন হৈ যায় আমিতো তেনেকৈহে নিয়মটো শিকিছিলোঁ এই দুইটো এইফালে নাহে এই দুইটো এইফালেই থাকে এই দুইটো নাইকিয়া হৈ যায় এই দুইটো নাইকিয়া কৰি দিবলৈ আমি যিহেতু 2 এটা বিয়োগ কৰিলোঁ সেইকাৰণে সমান চিনডালক সন্মান কৰি আমি সমান চিনডাল যে সমান চিন যে হৈ থাকিব লাগিব মাজত সেইকাৰণে এইফালে যিহেতু 2 এটা বিয়োগ কৰিছোঁ কটো অকলশৰীয়া কৰিবলৈ সেইকাৰণে এই সমান চিনডালৰ ইফালেও এই 4টো ফালেও 2 এটা বিয়োগ কৰিব লগাত পৰিলে সেইকাৰণে এইটো দেখিবলৈ এনেকুৱা হৈ যায় দেখিবলৈ কেনেকুৱা হৈ যায় যে ক সমান 4 বিয়োগ 2 হৈ যায় দেখিবলৈ সেইকাৰণে এনেকুৱা হৈ যায় মানুহে ভাবে এই 2টোকে এইফালে গুচি আহিলে এই দুইটো এইফালে হোৱা নাই এই দুইটো আমি বিয়োগ কৰিব লগাত পৰিলে সমান চিনডাল মানে সন্মান কৰি সমান চিনডাল সমান চিন হিচাপে ৰাখিবৰ কাৰণে ঠিক আছে এতিয়া পূৰণ কৰিলেও একেটা কথাই যদি মই সমান চিনডালৰ ঠিক আছে মোহাৰি লওঁ ৰ'বা লৰালৰি হৈছে শান্তিৰে আৰামত বুজাবলৈ পাব লাগে লৰালৰি হৈছে ধৰা মই যদি বেলেগ এটা ইকুৱেশ্যন লিখোঁ ধৰা 2 ক যোগ 4 মই যদি এনেকৈ লিখোঁ এইটো পাহৰি যোৱা 2 ক ইকুৱেল টু 4 এতেকে যদি মই লিখোঁ তাৰমানে কি ৰামৰ হাতত যেইটা আপেল আছে তাৰ লগত যদি মই 2 এটা পূৰণ কৰি দিওঁ ৰামৰ হাতত থকা আপেলক যদি মই দুগুণ কৰি দিওঁ তেতিয়াহ'লে ৰামৰ হাতত 4টা আপেল থাকিব এই ইকুৱেশ্যনটো কাহিনীটো সেইটো এতিয়া ৰামৰ হাতত কেইটা আপেল আছে সেইটো উলিয়াব লাগে এক্সকিউজ মি কেনেকৈ উলিয়াম এই সমান চিনৰ এইফালে মই 2 এটা কি কৰিম 2ৰে সমান চিনৰ এইফালে মই হৰণ কৰি দিম 2য়ে যদি মই 2 কটোক যদি মই 2ৰে হৰণ কৰোঁ সমান চিনডালৰ এইফালেও মই 4টোকো 2য়ে হৰণ কৰিব লাগিব তেতিয়াহে মাজত সমান চিন হৈ থাকিব গতিকে 2য়ে কাট খাই গ'ল ক আহি ওলাই গ'ল 2য়ে 4 কাটিলা 2 তাৰমানে ভেলুটো কিমান ওলালে ক সমান 2 এইটো 2টো নহয় জানো এই 2টো মানে এইটোৱে কথা যে সমান চিনডালৰ এইফালে তুমি যিটো কৰিবা সমান চিনডালৰ এইফালেও সেইটো কামকে কৰিব লাগিব ঠিক আছে হ'ল আৰু আমি ভালকৈ পাতিম কথা এইটো টপিকৰ ওপৰত কমেণ্ট কৰি জনাবা কিবা বুজি পোৱা নাই যদি